নমস্কাৰ আপনি নিজৰ প্ৰতিজন দৰ্শক স্বাগতম জনাইছো মই নয়না এই মুহূৰ্তত লৈছে এক গুৰুত্বপূৰ্ণ খবৰ শিক্ষা বিভাগৰ নিৰ্দেশক মুকালমৰ একাংশ শিক্ষকৰ সমৰ্থন সমগ্ৰ ৰাজ্যৰে কৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ এই নিৰ্দেশনৰ ফলত সমগ্ৰ ৰাজ্যৰে শৈক্ষিক মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পুনৰবাৰ জনাইছো আপনি নিজৰ দৰ্শকসকলক এই মুহূৰ্তত সেই বিশেষ খবৰটো শিক্ষা বিভাগৰ নিৰ্দেশক মুকালমৰ একাংশ শিক্ষকৰ সমৰ্থন সমগ্ৰ ৰাজ্যতে কৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ এই নিৰ্দেশনৰ ফলত সমগ্ৰ ৰাজ্যতে শৈক্ষিক মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিয়নো পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি দুইটা পৰীক্ষা অনুষ্ঠিত হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিল শিক্ষা বিভাগৰ এই নিৰ্দেশক কিন্তু সমৰ্থন জনাইছে ৰাজ্যৰ শিক্ষকসকলে প্ৰথমে মহামাৰীৰ বিৰুদ্ধে সকলোৱে যুঁজ দি নিজৰ জীৱন ৰক্ষা কৰিবলৈ কয় শিক্ষকসকলে শিক্ষা বিভাগৰ এই নিৰ্দেশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হতাশ নহবলৈ আহ্বান শিক্ষক সমাজৰ মুকালমৰাৰ পৰা ৰাহুল আমিনৰ সহযোগত মজনুৰ হুছেইনৰ ৰিপৰ্ট আৰপি নিউজ টিভি কি খবৰ ছাৰ কেনেকুৱা পৰীক্ষা দুটা পিছুৱা হৈছে এতিয়া আপুনি কি খবৰ আপোনাৰ মতামত কি পৰীক্ষা পিছুৱাটো মোৰ মতেৰে চৰকাৰৰ সঠিক সিদ্ধান্ত হৈছে এইটো কাৰণ যি ধৰণে আমাৰ এই কোভিড-19 যিটো স্প্ৰেড কৰিছে সেই সময়ত পৰীক্ষা পিছুৱাই দিয়াটো সঠিক সময়ৰ সঠিক সিদ্ধান্ত লোৱা বুলিয়ে মই ক'ম চৰকাৰে এইটো সঠিক সিদ্ধান্ত লৈছে বুলি মই ক'ম ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰিছে যে চৰকাৰে নিৰ্বাচন পাতিব পাৰে কিন্তু পৰীক্ষাটো পাতিব নোৱাৰে সময়ত নহয় ছাত্ৰ-ছাত্ৰীসকলে সেইটো ক'ব পাৰে তেওঁলোকৰ এটা স্বাধীনতা আছে বা মনটো আছে যিহেতু তেওঁলোকে প্ৰিপাৰেশ্যন লৈছিল মাজতে এনেকুৱা মানে স্থগিত কৰিব পষ্টপন কৰিব লগা হ'ল সেইটো কাৰণে ছাত্ৰসকলে কোৱাটো স্বাভাৱিক কথা নুই কৰিব নোৱাৰে কিন্তু ছাত্ৰসকলে লগতে সমান্তৰালভাৱে এইটো কথাও ভাবিব লাগিব যে জীয়াই থাকিলেহে আমি ভৱিষ্যতে কাম কৰিব পাৰে আমি আগুৱাই লৈ যাব পাৰিম মৃত্যুৰ সন্মুখততো আমি একো কৰিব নোৱাৰোঁ না মৃত্যু হৈ গ'লে আমি কি কৰিম আৰু সেইকাৰণে চৰকাৰে হয়তো বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এই সিদ্ধান্ত লোৱাটোতো মই উচিত সিদ্ধান্ত লোৱা বুলি ক'ম নহয় সেইটো মই নাভাবোঁ কাৰণটো হ'ল যে কিছুদিন পিছত চৰকাৰে এইটো চাব দিছে আমাক বা এইটো চৰকাৰে চাইছে কিছুদিন পিছত যদি আকৌ পৰিস্থিতি ভাললৈ আহে আকৌ পৰীক্ষা পৰীক্ষাটোতো পাতিবই হয় আমাৰ 6 to 10 চৰকাৰৰ নিৰ্দেশ মতে আমাৰ হোৱাটছএপ নম্বৰবিলাক জমা দিব দিছে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ আমি এইটো জমা দিছোঁ আৰু ইতিমধ্যে আমাৰ অনলাইন ক্লাছ আৰম্ভ হৈছে